নমস্কাৰ কাকলিজ কিচেনলৈ পুনৰ স্বাগতম জনাইছো। মই আজি মধুৰিআমৰ আন এক সোৱাদভৰা ৰেচিপি এটা লৈ আহিছো। ইয়াৰ বাবে মই দুটা মধুৰিআম লৈছো আৰু মধুৰিআম দুটা ভালদৰে ধুই মেলি লৈছো। এতিয়া এই মধুৰিআম দুটা মই গ্ৰেট কৰি লম আৰু মই ইয়াৰ সৰু সৰু কৰি গ্ৰেট কৰি লম। এনেদৰে মই এই দুটা মধুৰিআমে গ্ৰেট কৰি ললো। ইয়াৰ গুটি লোৱা নাই, মই বাহিৰৰ অংশখিনিহে লৈছো অকল। এতিয়া মই কেৰাহী উঠাই দিছো। কেৰাহীটো গৰম হোৱাত ইয়াত মই বাটাৰ দিলো আৰু বাটাৰখিনি লৰাই দিছো। মেল্ট হৈ যোৱাৰ পিছত ইয়াত মই গ্ৰেট কৰি লোৱা মধুৰিআমখিনি দি দিছো। এতিয়া ভালদৰে কিছু সময় লৰাই থাকিম। আপোনালোকে চাগে গম পাইছে মই কি বনাবলৈ গৈ আছো। যদি কিছুমানে গমো পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ শেষৰ পিনলৈকে চাই থাকক, তেতিয়াহ'লে গম পাব। এতিয়া মই অকণমান ফুড কালাৰ দিছো। যদি আপোনালোকৰ ঘৰত বিট আছে তেতিয়াহ'লে বিটৰ ৰস উলিয়াই দিব পাৰে। এইটো নেচাৰেল কালাৰ হয়, দিলে বেছি ভাল হ'ব। কিন্তু মোৰ ঘৰত বিট নাছিল বাবে মই কালাৰটোৰ কাৰণে অকণমান ফুড কালাৰটোৱে দি দিলোঁ। এনেদৰে কিছু সময় লৰাই থাকিম। কালাৰখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত ইয়াত মই 1.5 চামুচ চেনি মিহলি কৰিছোঁ। আপোনালোকৰ নিজৰ মিঠাটো অনুসৰি চেনি দিব পাৰে। পুনৰ লৰাই দিছোঁ এইখিনি। চেনিখিনি ভালকৈ মিহলি কৰিব লাগিব। যেতিয়ালৈকে ভালদৰে চেনিখিনি গলি নাযায় লৰাই থাকিব। এয়া চাওক ভালদৰে মিহলি হৈ গৈছে আৰু ধুনীয়া কালাৰ উঠি আহিছে। এতিয়া মই ইয়াত 1.5 চামুচ মিল্ক পাউডাৰ দিছোঁ। আপোনালোকে মিল্ক পাউডাৰৰ ঠাইত কনডেন্স মিল্কো দিব পাৰে। তাৰপিছত আকৌ কিছু সময়ৰ বাবে লৰাই থাকিব। তাৰপিছত মই ইয়াত গাখীৰ দি দিছোঁ। পুনৰ লৰাই দিছোঁ আৰু গাখীৰখিনি ভালদৰে মিক্স কৰি ল'ম। এনেকৈ লৰাই পিনে বেটাৰখিনি গাঢ় কৰি ল'ম। কিছু সময় এনেকৈ লৰাই থকাৰ পিছত গাঢ় হৈ আহিব আৰু তেতিয়া ইয়াত মই ড্ৰাই ফ্ৰুট দি দিছোঁ। এতিয়া প্ৰায় আমাৰ মধুৰিআমৰ হালোৱা ৰেডি হৈ আহিছে। এনেদৰে আমি মধুৰিআমৰ বহুত ধুনীয়া ধুনীয়া ব্যঞ্জন বনাব পাৰোঁ। এয়া আমাৰ মধুৰিআমৰ হালোৱা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ পুনৰ আহি আছোঁ। আজিলৈ বাই বাই, টেক কেয়াৰ।